মই নাম কৈ যাম, সকলোৱে ইয়ালৈকে আহিব। প্লেইং 11ৰ নাম কৈ আছো। প্ৰথম মোৰ নাম, তাৰপিছত গোলাপ প্ৰ, চাৰমন প্ৰ, ৰংচং ৰংফাৰ, ইফালে আহিব লাগে, বেলচন তেৰণ, জিন্তু শইকীয়া, বিৰাং কামাৰ তেৰণ, শংকৰ দৈমাৰী, ধনেশ্বৰ ইন্তি, নব্বে তেৰণ, সঞ্জীৱ ডেকা আৰু পুষ্পাঞ্জলি দাস। অলপ সময় পুষ্পাঞ্জলিয়ে ফিল্ডিং কৰিব বা বেটিং কৰিব অলপ সময়। তাৰপিছত তাইৰ সলনি সঞ্জীৱে বেটিং বা ফিল্ডিং কৰিব। তাৰপিছত ছাবষ্টিটিউটৰ লিষ্ট আছে। ছাবষ্টিটিউট মিৰলং টিছু, অৰ্জিতম সেনাৰ, চেং ৰংপি, প্ৰীতম হানছে, হাৰলংবি টকবি, মনদীপ ৰমহা, প্ৰভাত তেৰাং। তাৰপিছত আমাৰ টিম মেনেজাৰ হ'ল ৰবি সিং তেৰাং, অৰ্থাৎ আমাৰ কেচিয়াৰ। তাৰপিছত কোচ হ'ল মোহৰি কেয়া।